গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আশা কৰোঁ সকলোৱে ভালে আছে। ৰাতিপুৱা মানে শুয়ে দেখিলোঁ এটা ভাল খবৰ উঠি কিনে আৰু উঠি মানে মই সাৰ পালোঁ 4:45 মানত। সাৰ পাই মানে ছাগলীজনী মানে মাত শুনিলোঁ। ভাবিছোঁ আৰু গোহালিত চাগে মহ পৰিছে। তাৰপিছত তাড়াতাড়ি উঠি গৈ মহৰ ধূপ এডাল হাতত লৈ গ'লোঁ। যাই মানে মই দৰ্জা ফাকেৰে চালোঁ। দৰ্জা ফাকেৰে চাই দেখিলোঁ ছাগলীজনী মানে এটা পোৱালি জন্ম পাই আছে। তাড়াতাড়ি দৰ্জাখন খুলি তাৰপিছত মই ছাগলীকেইটাক মানে বুদ্ধি কৰি আছিলোঁ। তাৰপিছত এনেকৈ মানে বাহিৰত এনেকৈ তাৰপিছত চাওঁতে চাওঁতে এজনীৰ পৰা তিনিজনী হ'ল। তিনিজনী হোৱাৰ পিছত এনেকৈ আছে বাহিৰত থৈ দিলোঁ আনি কিনে। এইটো মামা আইতা আৰু মই ৰাতিপুৱাৰ পৰা এনেকৈ লাগি থকাৰ কাৰণে 2 ঘণ্টা মানে হ'ল এতিয়ালৈকে চাহ দিলে খাবৰ কাৰণে। তেতিয়ালৈকে মানে মই সিহঁতক পূৰা জুইত সেকি মানে পূৰা কৰি লৈছোঁ। পূৰা কৰা বুলি কয় যে পূৰা কৰি লৈছোঁ পূৰা একদম। তেতিয়া নিজে গাখীৰ খাব পৰা হৈছে। আৰু আমাৰ এইকেইটা দেখিছেনে পূৰা একদম চাই আছে, ভাবিছে কোনবা আহিলে এইকেইটা আলহী নতুন আলহী। পূৰা বহি চাই আছে। এই গোটেই এইবাৰ গৰম দিন নে গৰম দিনত মাখি মহ এইবিলাক আহে। অহাৰ কাৰণে আকৌ কণীৰ বাকলি এনেকৈ আছিলে লগাই দিছোঁ। কণীৰ বাকলি লগাই দিলে বোলে মহ যায়, মাখি যায়। তাৰপিছত আছোঁ আৰু এনেকৈ। আৰু এয়া চাওকচোন আমাৰ পকাখন কেনেকৈ ভাঙি গৈছে। মানে এইটো ভাঙি মানে বানপানী হৈছিলে যে 2023-ত। তেতিয়া মানে এনেকৈ আমাৰ বানপানীয়ে মানে ভাবিছিলোঁ ঘৰটোৱে উটুৱাই লৈ যাব বুলি, কিন্তু ভগৱান আছে চাগে। ঘৰটো একো হোৱা নাই, কিন্তু বাৰাণ্ডাখন মানে ভাঙি গৈছে পূৰা। এতিয়ালৈকে ভাল কৰা নাই। এইটো খুৰীমাৰ ছোৱালী আহি পূৰা ছাগলী চাই আছে একদম। তাইক মই লৈ আহিলোঁ। লৈ আহি একদম মোৰ ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা উঠি সেই 4:45-ৰ পৰা এতিয়া কমে 7টা বাজিছিলে। তাৰপিছত মই ভাবিলোঁ ছাগলীজনী অকণমান উলিয়াই দিওঁ বাহিৰত, কিবা খাওক, ভোকো লাগিছে। পানী চানী মই গৰম পানী দিলোঁ খাবৰ কাৰণে, খালে। খাই লৈ দিলোঁ। তাৰপিছতে আকৌ বৰষুণেই আহিব ধৰিলে, ক'ত আৰু ঘাঁহ খাব। বৰষুণ অহাৰ কাৰণে আকৌ এইকেইজনী যি দেখিছে এইকেইজনী এৰি দিছিলোঁ। মানে এইকেইজনী আগৰ কেইজনী আৰু এতিয়া যোনটো ছাগলী মানে পোৱালি হৈছে আৰু সেইকেইটাৰ মানে আগৰ এইকেইটা। চাওকচোন পূৰা পিছে পিছে দৌৰি আছে মোৰ। এদিন হোৱাই নাই, এদিন নহয় 2 ঘণ্টা হৈছে ভালকৈ মাত্ৰ। এতিয়াতে চাওকচোন কেনেকৈ পিছে পিছে দৌৰি আছে মোৰ পিছত। আৰু এইজন বৰষুণ দিয়াৰ কাৰণে বিচনাত পূৰা বহি আছে শকতজন হৈ কিনে। মই জোকাইছোঁ তাক, খং উঠিছে তাৰ। তাৰপিছত চাওঁ যে বাহিৰত ওলাই চাওঁ, এই পিছে পিছে আকৌ বাৰাণ্ডা পাইছে আৰু এজন কাষত বহি আছে। তাৰমানে সিও আহিছে চাওক, মানে সি ভাবিছে চাগে তাক কিবা খাব দিম নেকি, অকণমান মানে সেই কৰিছে আৰু। বৰষুণ দিয়া আৰু আকৌ এইবিলাক মানে সিহঁতৰ ঠাণ্ডাও লাগিলে। মই ভাবিলোঁ এনেকৈ থাকিলে নহ'ব, মানে ছাগলীকেইটা ঠাণ্ডা পাব। বাৰীৰ পৰা মানে 2ডালমান খৰি আনি এনেকৈ জুই ধৰিলোঁ। জুই ধৰি একদম পূৰা ভালকৈ সেকিলোঁ ইহঁতক ঠাণ্ডা নোপোৱাকৈ। ইহঁতেও ভাল পাইছে, পূৰা আৰামত শুই আছে এতিয়া। আৰু ইয়াৰে এজনী ছোৱালী হা, এইটো ব্ৰাউন কালাৰৰ নিচিনা সেইটো ছোৱালী, বাকী এই 2জন ল'ৰা হোৱাইট থকা 2জন ল'ৰা মানে। এইবোৰ এতিয়া জুই ধৰি দিছোঁ, জুই পুৱাই আছে পূৰা। তাৰপিছত মই আহিলোঁ বৰষুণত, বাহিৰত ওলাই আহিলোঁ যে অকণমান বৰষুণত ভিজোঁ। ভালো হৈছে বাৰু বৰষুণ দিয়া। এইবিলাক লগাইছিলোঁ জিকা, তিয়ঁহ, ভেন্দি, ভোট জলকীয়া, একোৱেই হোৱা নাছিল বৰষুণ দিয়া নাই কাৰণে। দমকলৰ পানী হাজাৰ দিলেও মানে বৰষুণৰ নিচিনা নহয়। তাৰপিছত এইবিলাকো ভাল লাগিছে মনটো বৰষুণ জাকো দিবৰ কাৰণে। পিছত আৰু এয়া পানীলাও আছিলে আৰু এইফালে এইটো ভাত কেৰেলা লাগিছে, কিন্তু লাগিলেও মানে বেয়া হৈ যাই আছে, ৰঙা ৰঙা পৰি যাই আছে। ফুলি আছে তো 2টামান ৰৈছে বাৰু, 2টামান হৈছে সেইফালে আছে বাৰু, দেখাই আছোঁ। ইয়াৰ ঘৰৰ আমাৰ সেইফালেও বাৰু বাগান আছে বাৰু, দেখাম সেইবিলাক ফল লাগিলে দেখাম আপোনালোকক, মই দেখাই যাম। আৰু বৰষুণ পৰিছে পাতত চাওক, মই দেখাইছোঁ। ভাল লাগিছে মোৰ, মানে বৰষুণ মই ভাল পাওঁ, কিন্তু গিৰ্জনী নহয় দেই, বৰষুণে ভাল পাওঁ। গিৰ্জনী ভয় লাগে মোৰ। আৰু এইটো চাওক সেইবিলাক কলি লাগিছে মানে ওলাইছে।
তাৰপিছতে পাপাই আৰু মাছ লৈ আহিলে মানে ইয়াৰ আগতে আনিছিলে এটা বৰালি মাছ 2 কেজি ওজনৰ মানে অনাৰ কাৰণে মায়ে বাচি কুটি মেলি দি থ'লে মই চোৱাই নহ'ল ভিডিঅ' কৰাই নহ'ল আইতাৰ লগত বহি একদম পুৰা মাছ মানে বচাত লাগি গ'লোঁ তাৰপিছত আইতাক কিবা কানি সুধি আছোঁ আৰু আমাৰ এইকেইটা বুঢ়া ওচৰত বহি লৈছে আমাৰ কথা শুনি আছে পুৰা আইতা মানে মোৰ মামা আইতা এজনী মোৰ নিজৰ আইতা মানে ঢুকালে আৰু আইতাক মই কিবা কানি সুধি আছোঁ যে চাদা খাই আছে আইতা মই এবাৰ দেখাই দিয়াচোন কি চাদা খাইছা আইতা কৈছে হাঁহি আছে নেদেখাই তাৰপিছত মই লাহে লাহে মাছ বচাত লাগি গ'লোঁ আৰু তাৰপিছত চাওকচোন কেনেকৈ মাছটো বাচিছোঁ হৈছে নে হোৱা নাই আইতা কৈ আছে আইতা কিছুমান কথা কৈ আছে কোনোবা বোলে সেইদিনাখনে আইতাৰ কোনোবা ভিডিঅ' কৰিব আহিছিল বোলে আইতাই নাজানে আৰু কোনোবা সুধিছে বোলে আইতাক হোলীৰ দিনাখনে তুমি ভাল পাই বিয়া আহিছানে ঘৰৰ পৰা বিয়া আহিছা আইতা কৈছে মই এইবিলাক ভাল চাল পোৱা নাছিলোঁ আইতাই এইবিলাক কৈ আছে মোৰ হাঁহি উঠি আছে আৰু তাৰপিছত মাছ থোৱাৰ কাৰণে আৰু মাছৰ মানে খৰাই 2টা বন্তি হৈ আছে সেইটো কাৰণে আমি ইয়াতে থৈছোঁ দিয়ক মানে এইবিলাকত মাছ থ'ব নোৱাৰি আচলতে পানীবিলাক নাযায় কিন্তু কমি হৈছে কাৰণে এইটোতে থৈছোঁ পিছত ভালকৈ ধুম আৰু আমি কোনে কোনে এই মাছবিলাক খাই ভাল পায় ক'বচোন মই মানে ভাল পাওঁ এই যে আদা যে জাল দিয়া বুলি কয় সেইটো আদা জাল দিলে এইটো মানে খাই বিৰাট টেষ্টি লাগে মই মানে মাক কওঁ আৰু এইবিলাক মাছ আনিলে সৰু মাছ আনিলে কওঁ মাক যে তুমি আদা জাল দিবা এনেকৈ কওঁ আইতা কৈ আছে এইবিলাক কথা মোৰ আৰু মই হাঁহিতে একেবাৰে কিন্তু মই ৰেকৰ্ডিংখিনি দিব পৰা নাই আৰু আইতা কথাখিনি স্পষ্ট হোৱা নাই কাৰণে কিন্তু পূৰা একদম আইতাই পূৰা কৈ আছে কি হৈছিলে কি হোৱা নাই আগৰ দিনত কেনেকৈ আছিলে কি কৰিছিলে এইবিলাক আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ